নমস্কাৰ ৰাইজ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখিছে গাড়ীৰ ভিতৰৰ পৰা এনেধৰণে ভিডিঅ' কৰি আছোঁ। এঠাইলৈ গৈ আছোঁ, কিয় গৈ আছোঁ আৰু কিহৰ কাৰণে গৈ আছোঁ আপোনালোকক সকলো দেখুৱাই আছোঁ। ভিডিঅ'টি চাই থাকিব। ছয়গাঁও পাৰ হৈ ৰংজুলি পাম। এখন পাহাৰ চাওঁ, ভাল লাগিছে পৰিৱেশটো। এয়া শুভাৰম্ভণি অনুষ্ঠানৰ কিছু মুহূৰ্ত। अपने आप को प्रस्तुत किए हैं, इसलिए विद्या भारती परिवार में, जो कि एक बहुत बड़ा परिवार है, शिक्षा এয়া ২৭ তাৰিখৰ ৰাতিপুৱাৰ পৰিৱেশ। এয়া চাহ দিছে, সকলোৱে প্ৰাতঃস্মৰণ কৰিলে। এতিয়া চাহ খাম আমি সকলোৱে। দেখিছে বিদ্যালয়খনৰ গোটেই পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। এয়া চাওক, এয়া হৈছে শংকৰদেৱ শিশু বিদ্যা নিকেতন। কওক কিবা এটা। কি ক'ম? আপোনাৰ নামটো কওক আৰু কি দায়িত্ব দিছে সেইটো কওক। হে কৃষ্ণ, লাজ পাম ন। হাই, মই গীতালি বৰা পাঠক দেই। ইয়াত এটা মানে দায়িত্ব দিছে উপাধ্যক্ষা, কিন্তু কিমান দূৰ পালিব পাৰিম গম নাপাওঁ, কিন্তু দায়িত্ব দিছে। ধাবা এটা লৈ পেলাই ৰখি আছোঁ আৰু, কিন্তু নাজানো দেই। বাবাই, চাহ খাওঁগৈ। এয়া আমিও চাহ খাব ওলাইছোঁ ইফালে গোটেইবিলাকে। আপোনালোকক এটা কথা ক'বলৈ থাকিয়েই গ'ল। আমি দুধনৈ নিকেতনত আহিছোঁ প্ৰাথমিক আচাৰ্যৰ প্ৰশিক্ষণ বৰ্গত। সকলোবিলাক গুৱাহাটী বিভাগৰ আচাৰ্যই প্ৰশিক্ষণ ল'বৰ কাৰণে। এয়া দুধনৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ২৭ তাৰিখৰ ৰাতিপুৱাৰ পৰিৱেশ। এতিয়া আমাৰ শাৰীৰিক চৰ্চা হ'ব। ৰাতিপুৱা প্ৰাতঃস্নান কৰিলোঁ, চাহ খালোঁ। তাৰপিছত কি কাৰ্যসূচী হয় যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। চিম্পী দেৱীৰ অৱস্থা চাওক, এয়া চাওক কি কৰি আছে তাই, চাওক। এয়া ধ্বজা উত্তোলন কাৰ্যসূচী শাৰীৰিক কালাংকৰ। এয়া দেখিছে আচাৰ্য। সকলোবিলাক বিভিন্ন নিকেতনৰ পৰা অহা সকলোবিলাক আচাৰ্যই এনেধৰণে শাৰীৰিক কৰ্মশালাত যোগদান কৰিছে। নাই আচাৰ্য, এনেই প্ৰব্লেম আছে কিবা, সেইটো কাৰণে কৰা নাই। এই ভিডিঅ' কৰা কৰিছোঁ। মোৰ চেনেল এটা আছে আচাৰ্য, চেনেল এটা আছে ইউটিউবৰ। অঁ, দিছোঁ অলপ অলপ, মই যিখিনি পাৰিছোঁ আৰু। সেই আচাৰ্য কিবা ক'বনে আচাৰ্য?
মই এখেতকো কৈছোঁ আৰু প্ৰশিক্ষণ ভালকৈ ল'ব লাগে। হয়, আমাৰ খুব ভাল লাগিছে, বহুত ভাল লাগিছে। ইয়াতে আহি পেলাই আমি বহুতো নজনা কথাও শিকিব পাৰিছোঁ। মানে নিজে কৰিব নোৱাৰিলেও কেতিয়াবা এই শাৰীৰিকৰ ক্ষেত্ৰত বা যোগৰ ক্ষেত্ৰত সকলোৱে চব কৰিব নোৱাৰে। হয়, তেতিয়া মানে কি নিজে শাৰীৰিক অসুস্থতাৰ বাবে নোৱাৰিলেও উপস্থিত থাকি চাই থাকিলে হয়, কৰিব পৰা যায় আৰু বেলেগক শিকাব পৰা যায়। মই সেই কথাটো অনুভৱ কৰিছোঁ আৰু শিক্ষাৰ্থীসকলক সেই কথাটো কৈছোঁ। হয়, ঠিক আছে, ধন্যবাদ আচাৰ্য। जी भৰি আগতে আঁঠু ভাঁজ আৰু নমস্কাৰ চিৰি দুই হাতৰ যি কুনি আছে তাতে 90 ডিগ্ৰী আৰু তাতে কোন এই বাও ভৰি খাইছেনে এইটো কৰিব লাগিব ঠিক আকৌ দুই তিনি চাৰ একত পাঁচ সু ভৰি ছয় নমস্কাৰ চিৰি আগৰ আঁঠু ভাঁজ পিছৰ আঁঠু চিধা সাত আঠ এই কাম আমি 4 বাৰ কৰি মানে 16 বাৰ ঠিক আছে এতিয়া চাব এইটো অংকডালত কৰিব কোন কেনেকৈ কৰিব যোগ আছে নি যোগ ক্ৰমাংক 1 চতুৰ্বাৰ কৰোঁ 1 2 3 1 2 3 1 2 3 1 1 2 3 1 2 3 1 2 3 2 1 2 3 1 2 3 1 2 3 3 1 2 3 1 2 3 1 2 3 4 মানে কোন নাম্বার চলো এবার সকলে করি ভাবি যুক্তাঙ্ক এ বিভাগ সা এক বাও ভৰি আগত দুই হাত কাষত বাও ভৰি আগত দুই হাত কাষত মোটামুটি 75 সেন্টিমিটার মিলিব ভৰি আৰু অকণ বেছি আগত দিয়ক আকৌ ভাগ কৰিব নহয় তো নমস্কাৰ চিঠি আনক আৰু যি ভৰি আগত দিছে সেই আগত ভাগ কৰিব বাও আছে এনেকৈ হাৰিলে যাব গান দিছে নিচিনা পিছফালে যাব কি হ'ল অঁ ইয়াত বহা নিচিনাকৈ দুৰ্গা পূজাৰ ওপৰৰ কাম এতিয়া হু ভৰি আগত দুই হাত আগত সাত এতিয়া হু আৰু ভাগ আৰু নমস্কাৰ চিঠি साधारण 9 आओ भरी 10 अगर मैंने हाली नहीं तो प्रभु 11 12 13 भूगोल 14 15 चलो हाथ कांधर समांतर उठाबो हाँ समांतर उठे बकली चली लोग ना लगे এবার ক্লোজ কৰিব অগ্ৰসৰ আছে চাব যোগ ক্ৰমাংক 1 চতুৰ্বাৰম সকলে কৰিব কৰোঁ এবার মুখেরে কব আর কৰিব এই কৰি সকলে কব অগ্ৰসৰ ধৰ্ম সকলোৰে এবাৰ মোৰ লগত অকণমান আলোক কওক 1 2 3 1 2 3 1 2 3 1 1 2 3 1 2 3 1 2 3 1 1 2 3 1 2 3 1 2 3 2 1 2 3 1 2 3 1 2 3 2 गुरु 1 2 3 1 2 3 1
এইটো মনে মনে সদায় কৈ থাকে আৰু এটা গাঁৱত ক'ব তেতিয়া জোৰকৈ হ'বলৈ কওঁ কিন্তু 120 এইটো গতি হ'ল 120 গতি কিমান ছেকেণ্ডত দুবাৰ কোৱা হ'ব বাও আঁঠু ভাল হ'ব আৰু দুই হাতত কোন কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী এনেকৈ কোন বনাই এনেকৈ লগাই নালাগিব আৰু মেৰুদণ্ড কেনেকৈ থাকিব ঠিক আছে এবাৰ কৰিব শাৰীৰিক কালাংক শেষ হোৱাৰ পিছতেই আমাৰ বন্দনা হয় আৰু বন্দনাৰ পিছত বিশেষ ধৰণৰ কালাংকসমূহ আৰম্ভ হয় যদিও ভিডিঅ' কৰিব পৰা নগ'ল আৰু এয়া ভোজন মন্ত্ৰ গাই 12:30 পিছত আমি এনেধৰণে ভোজন কৰিবৰ কাৰণে ওলাইছোঁ আজিলৈ ইমানখিনিয়ে